ফ্ৰেণ্ডছ আমি সোমালোঁ ইকো পাৰ্কত মেঘালয়ৰ তো ইয়াত চালে গম পাব গেষ্ট হাউচ ইকো পাৰ্ক তো আমি দুজন সোমাইছোঁ মোবাইলৰ লগত সোমোৱাৰ কাৰণে 10 টকা এক্সট্ৰা হয় 50 টকা টিকট টয়লেটৰ সুবিধা আছে এতিয়া পুৰা ডাৱৰে আৱৰি আছে ইয়াতে তো মানে পোহৰটো কম আছে ভিডিঅ'ত গম পাইছে চাগে চলা দেখাইছোঁ এইবিলাক টুৰিষ্টবিলাক আছে লাইট ফুড ইয়াত খাব পাৰিম আমি এতিয়া মেৰ চাই আছোঁ ইয়াত উঠি কেনে কি দেখাব চিধা আমি ডাইৰেক্ট খটখটিত উঠিছোঁ ইয়াৰ পৰা কি হয় দেখা পাম আগত আছে চাওক ইপিনে ৰাস্তা গৈছে এইটো আগত আছে মানে এইবিলাক তো আমি তালৈকে গৈ আছোঁ তাতে এটা কোটেজ আছে ঘৰ কুঁৱলীৰে পূৰা বগা হৈ আছে পূৰা অঞ্চল আমি তালৈকে গৈ আছোঁ এতিয়া তো ফ্ৰেণ্ডছ আমি এতিয়া ইকো পাৰ্কৰ ভিতৰত ৰেষ্টুৰেণ্টত বহিছোঁ ইয়াত আৰু মই এতিয়া ফিছ থালি দুটা অৰ্ডাৰ কৰিছোঁ দুটা খাই কেনে আমি চিধা গুৱাহাটী লগ ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ আজি মই এটা অৰ্ডাৰ নাম্বাৰ দিছিলোঁ আৰু এতিয়া ইয়াত অকণমান পেট পূজা কৰি কেনে ইয়াৰ পৰা ওলাম সেইটো তাৰমানে মোৰ বেলেগ এটা চিপ হয় মানে খাব লাগে এতিয়া ফ্ৰেণ্ডছ এইখনে ইকো পাৰ্ক মেঘালয়ৰ চেৰাপুঞ্জীত যদি আহে এই ইকো পাৰ্কখন চাই যাব পাৰে ইকো হোৱা নাই দেখা ইকো দেখোন হোৱা নাই ইকো পাৰ্ক বুলি ক'লে পইণ্টটো চাব লাগিব ক'ত হয় চাওক এইবিলাক টুৰিষ্ট আছে নিজৰৰ পানী আহি আছে এইফালেৰে মই দেখাই আছোঁ পানী নামি আহি আছে নাই খোৱা নহয় আমাক এতিয়া পইণ্টটো লাগে ইকো পাৰ্ক নাম দিছে তো চাউণ্ডটো ৰিভাৰ্চ হ'ব লাগিব না এইফালে ৰাস্তা নাই নেকি সেইটোহে ৰাস্তা সেইফালেদি মাজেদি বাচ্চাকেইটা গেছি তো ইয়াৰ পৰা মই ভিউটো দেখাইছোঁ ইয়াৰে ইকো পাৰ্কৰ পৰা এইটো চাওক নাই এইখনে ইকো পাৰ্ক কিন্তু নাই ইকো নহ'ল এইটোৱে দুখ হেভি দুখ খাই ৰ'ল মোবাইল বস্তু কিজানি হিচাপ নাই মোৰতো পেলাই দি চাওঁ নেকি বটলে পাৰোঁ নেকি নে কি কয় চাউণ্ড হৈছে দেখোন তাতে তো ওপৰত এটা ঘৰ আছে এইটো চাই আহোঁ আমি কি আছে সেইটো চাগে ধাবা হয় ইফালে আকৌ কিবা কিবি আছে
পানীবিলাকৰ পৰা এইবিলাক পানীৰ নিজৰা যে পানী ছেভেন ছিষ্টাৰ এই ৱাটাৰফল আছে 2607 কেনৰেম আছে আগত এই আগৰ ফালে আমি গৈ আহিলোঁ এইবিলাক ত' ফ্ৰেণ্ডছ চাওক আমাৰ তলত কুঁৱলী মানে এইবিলাক মেঘ নে খাইটো আমাৰ তলত এইবিলাক কুঁৱলী ওপৰত আকাশ আছে তো আমি তলৰ পৰা চালে এইবিলাক কুঁৱলী মেঘ গোটাই লগ লাগছে কুঁৱলী মেঘ গোটেই লগ লগা বুলি ক'ব লাগিব এইখিনি চাওক এইবিলাক ঘনবিলাক দেখিছে মই দেখাই আছোঁ এইবিলাক এই বস্তুটো কি জানা না পানী যি বৈ আছে সেই পানীৰ ঠাণ্ডা সেইটোৱে আহিছে এইটো ইকো পাৰ্কৰ ওপৰত আছে একদম ইয়াৰ পৰা তলত চাওক অকল বগা এই খাইৰলৈকো ক'লা দেখা হৈ গৈছে তো এইটো কিবা ৰেষ্টুৰেণ্ট বনাই আছে চাগে নতুনকৈ বনাই আছে ইয়াতে ঘৰ দুটা ৰেডি হৈ আছে চাওক খালি বগা পুৰা বগা হৈ আছে একো দেখা নাপায় কুঁৱলীৰ কাৰণে দেখিছে এইখন হৈছে ইকো পাৰ্ক ফ্ৰেণ্ডছ অলপ আগত আমি ইকো পাৰ্কখন পুৰা ক্লিয়াৰ দেখিছিলোঁ এতিয়া চাওক মানুহ চিনিয়েই নাপায় পুৰা এন্ধাৰ হৈ গৈছে চাওক এইখন দলঙত আমি ফটো উঠিম বুলি ভাবিছিলোঁ এতিয়া পুৰা এন্ধাৰ হৈ গ'ল তো আমি ইকো পাৰ্কৰ পৰা এতিয়া ওলাই আছোঁ ইয়াৰ পৰা চিধা ঘৰত যাম কাৰণ আধা টাইমটো গুচি গৈছে এতিয়া আৰু আধা টাইম আছে এইটো সন্ধিয়াৰ আগত আমি গুৱাহাটী পাব লাগিব বতৰ খুব বেয়া আমি টয়লেট ইউজ কৰি লওঁ যাতে বাটত আৰু ৰখিব লগা নহয় এই ইয়াতো পইচা দিব লাগিব ৰে পইচা ভেক তামাচা দেশ মেঘালয়ত ঠিক আছে তো আমি সোমাওঁতে 50 টকা দিলোঁ 10 টকা গাড়ী পাৰ্কিং আৰু খাওঁতে আগতে পইচা দিব লাগে কি ক'বা গেষ্ট হাউচ এইটো গেষ্ট হাউচ দেখাইছোঁ দৰিমনক দেখাই দিওঁ আমাৰ চাইল্ড স্পেচিয়েলিষ্ট দৰিমন বাবা তো বহুত ধুনীয়া মানুহ দেখিবলৈ পালোঁ ইয়াতে বাহিৰৰ অসমৰ মেঘালয়ৰ শ্বিলঙৰ থেংক ইউ আমি ইকো পাৰ্কৰ পৰা ওলাই আছোঁ এতিয়া এইখন ইকো পাৰ্কৰ টিকটৰ প্ৰাইচ চাইল্ড 10 এডাল্টৰ 20 তেনেকুৱা গাড়ী সোমালে আৰু বেছি লয় তো আমি গাড়ী পাৰ্কিং কৰিছিলোঁ ইয়াতে সেইবিলাক পাৰ্কিঙৰ ঠাই হয় তো আমি ইয়াৰ পৰা এতিয়া ওলাই আছোঁ চাওক পুৰা কুঁৱলী হৈ আছে এনেকুৱা ফিল নহয় যেন এতিয়া গৰমৰ ছিজন চলি আছে পুৰা ঠাণ্ডা ইয়াক চাওক বেচাৰাক গৰম কাপোৰ পিন্ধি ল'ব এতিয়া কাৰণ এতিয়াতো দিনৰ আধা টাইম গুচি গৈছে এনেও ঠাণ্ডাটো এতিয়া বেছি হৈ আহিব গাড়ী চলালে জেকেটটো লাগিবই ময়ো পিন্ধি ল'ম তো এতিয়া আমি ইয়াৰ পৰা গুৱাহাটী যাম তো ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিছে লাইকটো কৰিব শ্বেয়াৰ কৰি দিব আৰু যিজনে মেঘালয় অহা নাই চেৰাপুঞ্জী অহা নাই আহক কিন্তু গৰমৰ ছিজনত আহক ঠিক আছে যোৱাকালিৰ পৰা শ্বিলং ঘূৰিলোঁ মেঘালয় ঘূৰিলোঁ কিছু এলেকা তো এইবিলাক পিকনিক স্পটত এতিয়া কোনো ছিজন বুলি কথা নাই ইয়াত গৰমৰ ছিজনত মানুহে আহে ঠাণ্ডাৰ ছিজনততো আহিব আমাৰ কাৰণে খাদ্য নাই তো আহক ইয়াৰ যিটো
মনচুন উপভোগ কৰক। গৰমৰ দিনত ঠাণ্ডা যদি লাগে এচি দৰকাৰ নাই, ইয়াত আহক, নেচাৰেল ঠাণ্ডা, জিংগাৰ লালা হৈ যাব লাইফ। তো বতৰ খুব বেয়া, আমি ওলাইছোঁ এতিয়া। বাই বাই, হেভ এ গুড ডে, থাম্বছ আপ। আকৌ কৈছোঁ লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব কেনে পালে ভিডিঅ'টো। ঠিক আছে, নেক্সট ভিডিঅ'ত মই নতুন এটা জেগালৈ যাম, তো তাতে মই শ্বেয়াৰ কৰিম মোৰ ভিডিঅ'। ঠিক আছে।